নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা ভিডিঅ' বনাব লৈছোঁ যে আজি মোৰ তাত আমাৰ তেজপুৰৰ এজন অভিজ্ঞ ছাগলী পালক, আপোনালোকে হয়তো সকলোৱে চিনি পায়। আজি কিছু বছৰ আগতে তেওঁ খুব এক্টিভ আছিলে, খুব সুন্দৰভাৱে বিটেল বা বেলেগ ধৰণৰ ছাগলীবোৰৰ লগত জড়িত হৈ খুব সুন্দৰ অসমৰ মানুহক ছাগলীও যোগান ধৰিছিল আৰু খুব সুন্দৰকৈ তেখেতে নিজে ছাগলী পালন কৰিছিল। আৰু আজি তেওঁ মোৰ ফাৰ্মলৈ আহিছে, আহি ছাগলীবোৰ চাইছে, ফাৰ্ম চাইছে। ময়ো ভাবিলোঁ তেখেতে অভিজ্ঞ মানুহ, তো চাই পেলাই কেনে দেখিলে, কি পালে, সেই বিষয়ে ময়ো অলপমান জানো আৰু আপোনালোককো সেই বিষয়ে জনাওঁ। আহকচোন তেখেতৰ লগত পৰিচয় হওঁ আৰু তেখেতৰ পৰাই জানো ছাগলী পালনৰ বিষয়ে। নমস্কাৰ, মোৰ নাম মানস প্ৰদীপ শৰ্মা। মই হলেশ্বৰৰ পৰা আহিছোঁ, দাদাৰ ওচৰত, তেজপুৰৰ পৰা। দাদাৰ ভিডিঅ' বহুত দিনৰ পৰা চাই আছোঁ। আপোনাৰ দাদাৰ তাত আহি পেলাই ভাল লাগিলে। আপোনাৰ বিটেল নহয়, আপোনাৰ আফ্ৰিকান বৰ, যিটো মই আজিলৈকে ভিডিঅ'ৰ বাহিৰে বেলেগত দেখা নাছিলোঁ। আজি দেখিলোঁ, নিজে চকুৰ সন্মুখত দেখিছোঁ, ভাল লাগিছে, চাই পেলাই ভাল লাগিছে। ইহঁতৰ গ্ৰ'থবিলাক চাই ভাল লাগিছে। আৰু ইহঁতৰ যেনেকৈ বাহিৰৰ ভিডিঅ'বিলাকত দেখিছোঁ, ঠিক তেনেধৰণে দাদাৰ তাত কোৱালিটিবিলাক তেনেকুৱা আছে। ভাল লাগিছে, সঁচাই ভাল লাগিছে। হয় হয়, আপুনি বহুত বছৰৰ পৰা ছাগলী পালনৰ লগত জড়িত হৈ আছে। আমাৰ লোকেল ছাগলীৰ বাহিৰেও আপুনি বিভিন্ন ধৰণৰ আমাৰ যিবোৰ উন্নত জাতৰ ছাগলী আছিল আৰু আজি বহু বছৰ আগৰে পৰা আপুনি কৰি আছিল। তেজপুৰত হয়তো প্ৰথম, মই যিমান দূৰ জানো, প্ৰথম আপুনিয়ে বাহিৰৰ পৰা ছাগলী আনি ট্ৰেইনটো আৰম্ভ কৰিছিলে। আৰু এতিয়া লাহে লাহে সময় সলনি হৈছে, কথাবোৰ বদলি হৈছে। আৰু আজি আপুনি মোৰ তালৈ আহিল, মোৰ যথেষ্ট ভাল লাগিলে আপোনাক লগ পাই। আৰু অকণমানকৈ কিবা এটা কৰিবলৈ চেষ্টা এটা কৰি আছোঁ। তো আপোনালোকৰ দৰে অভিজ্ঞ মানুহখিনিয়ে এই বিষয়ত কিছু দিহা পৰামৰ্শ দিলে আমিও উৎসাহিত হওঁ। তো আজি মোৰ ফাৰ্মত আপুনি চাই পেলাই কেনে দেখিলে বা কি পাইছে? দাদা, মইতো খুব ভাল পাইছোঁ। ময়ো ভাবিছোঁ ইয়াৰে আপোনাৰ মেল ফিমেল ভাল ল'ম বুলি পেলাই। তো কোৱালিটিবিলাক মানে চকুৰ ওচৰত ভিডিঅ'ত যিবিলাক দেখা যায় আৰু সন্মুখত আহি পেলাই চোৱাৰ পিছত সেইটো বেছি উপলব্ধি হয়। কাৰণ চাই পেলাই ভাল পাইছোঁ, খুব ভাল লাগিছে। এইটো দাদাই কৈছে 4 মাহ হ'লে। হয় হয়, এইটো 4 মাহ জাষ্ট বুলি কৈছে, পাৰ হৈছে, এই 4 মাহ হোৱা নাই। আমাৰ ইয়াত আপোনাৰ এটা ডাঙৰ মেচিয়ৰ খাহী এটা, এইটো কোৱালিটি আগতে আপোনাৰ এইটো কৰি নাহিব, তথাপিও 2 বছৰ বেছি লাগিব। আৰু সেইটো তথাপিও নাহিব, কিন্তু এই 4 মাহত ছাগলীটোৰ গ্ৰ'থটো চাই মই মানে সঁচাই আচৰিত হৈছোঁ। হয়, এইটো খুব সুন্দৰ কোৱালিটিৰ ফুল ব্লাডৰ পোৱালি হয়। আপুনি মানে ভিডিঅ'ত হয়তো জাষ্টিফাই নহয়, আপুনি দেখিলে সকলোৱে ধৰিব নোৱাৰে, কিন্তু সন্মুখৰ পৰা দেখিলে গম পাব। এতিয়া ৰাতিপুৱাৰ সময় দেখিছে, গোটেই খাই আছে। তাৰ যি বন চাইজ চাওক, তাৰ গেপ বা লেংথ, গোটেইখিনি একদম খুব সুন্দৰ গম পায়। আৰু বাকী এইবোৰ ফিমেলো আছে, বেলেগ বেলেগ ধৰণৰ, এইবোৰ মেল পোৱালি আছে। আৰু তাত মোৰ বাকী যিখিনি আছে, একচুৱেলি একেলগে ৰাখিব নোৱাৰোঁ। মেলবোৰ একেলগে থাকিলে বৰ খুচাখুচি কৰে, সেইকাৰণে কিছুমান অলপ বাহিৰত দিছোঁ, কিছুমান ভিতৰত আছে। তো আপুনি কি কয়, নতুন প্ৰজন্মই যিসকলে এতিয়া এই বিষয়ে আগবাঢ়িম বুলি ভাবিছে, ছাগলী পালন কৰিম বুলি ভাবিছে, তো তেওঁলোকে কি ধৰণে আগবাঢ়িলে ভাল হয় বা কেনেকৈ গ'লে ভাল হয় আপোনাৰ ফালৰ পৰা? আপোনাৰ চাওক, মই কৰিছিলোঁ, মই 2টা ছাগলী আনিছিলোঁ। প্ৰথম লোকেল আনিছিলোঁ, তাৰপিছত বিটেলো আনিছিলোঁ। বিটেল বহুত দিন ৰাখিলোঁ মই। এতিয়া বৰ্তমান মোৰ তাত বিটেল নাই, কিন্তু মানুহটোৱে ধৰি লওক পইচাৰ কাৰণে, আজিকালি চৰকাৰী স্কিমো বহুত আছে, আপোনালোকৰ নিচিনা অভিজ্ঞ মানুহ আছে, মানুহক সহায় কৰিবৰ কাৰণে, জানিবৰ কাৰণে আপোনালোকৰ ওচৰত আহিলে বহু উপকৃত হ'ব মানুহ। প্ৰথম অৱস্থাত মই ভাবোঁ যে আপোনাৰ সৰুৰ পৰা, কম পৰা 2-4টাৰ পৰা আৰম্ভ কৰক। একেলগে সৰহকৈ কিনিম, পইচা এসোপা ভৰাই দিম, নিজৰ এক্সপেৰিয়েঞ্চ নোহোৱাকৈ তেনেকুৱা নকৰিব। আৰম্ভ কৰক, এটা এটাকৈ বস্তুখিনি শিকক, প্ৰেক্টিকেলি নিজে কৰিবলৈ চেষ্টা কৰক। সম্পূৰ্ণ বেমাৰৰ পৰা, ট্ৰিটমেণ্টৰ পৰা সকলোখিনি জ্ঞান মানে অলপ আহৰণ কৰক অভিজ্ঞ মানুহৰ পৰা, তাৰপিছত নিজে বঢ়াব পাৰিব। হয় হয়, নিশ্চয়। সেই কথাটোৱে আমি সকলোকে কওঁ যে প্ৰথমতেই ডাঙৰ কৰিম বুলি ভাবিব নালাগে। কমৰ পৰা আৰম্ভ কৰিলে একচুৱেলি ভাল। নিজৰ অভিজ্ঞতা যিমানে বাঢ়ি যায়, সিমানে কামবোৰ ভাল হয়। আৰু যিহেতু আমাৰ বজাৰখন মাংসৰ হয়, তো সেইকাৰণে আমি বৰ্তমান এইটোৱে কৰি আছোঁ যে আমি চাউথ আফ্ৰিকান বৰ আৰু লোকেল ক্ৰছ কৰি যিটো প্ৰডাক্ট আহে, সেইটো খুব সুন্দৰ হয় আৰু সি মাংসৰ কাৰণে খুব ধুনীয়া। আজি আপুনিও মোৰ কিছুমান ৰিজাল্ট চালে লোকেলৰ লগত ক্ৰছ হৈ পেলাই কেনেকুৱা হৈছে। চাইছোঁ সেইটো আপোনাৰ যিটো আমাৰ লোকেল, ধৰি লওক আমি খাহী কৰোঁ, 3 মাহৰ পৰা আমি খাহী কৰা ষ্টাৰ্ট কৰোঁ, কিন্তু এই দাদাৰ তাত যি মই চালোঁ, 1মহীয়া বাচ্চা, যিটো আমাৰ ধৰি লওক লোকেলত 6 মাহ, এবছৰত সেইটো মানে ৱেইট নহয়, ৱেইট গেইন নকৰে। ইয়াৰ পৰা যিটো প্ৰডাক্ট হৈছে আপোনাৰ, ইয়াৰ পৰা যিটো ব্ৰিডিঙৰ পিছত আমাৰ লোকেল বাচ্চা হৈছে, F1 যিবিলাক বাচ্চা হৈছে, বহুত ধুনীয়া, অতি সুন্দৰ। আৰু আমাৰ ইয়াত ব্যৱসায়িক ভিত্তিত ধৰি লওক মাংসৰ কাৰণে এইটো বেচিবৰ কাৰণে আপুনি লাভৱান হ'ব ইয়াৰ পৰা।
হয় হয় আমিও সেই উদ্দেশ্যে কৰি আছোঁ আৰু মানুহক সেই কথাখিনিকে কওঁ আৰু মোৰ তাত যদিও আপুনি দেখিছে চাউথ আফ্ৰিকানবোৰ কিন্তু আছে কেনেকৈ আপুনি চাওক আৰু খাদ্য চাওক এইবোৰ আমাৰ যি কয় কি ডিমৰু বুলি কয় এইটো এটা জংঘলী পাত হয় সেয়াই খাই থাকে আৰু এইবোৰ একেবাৰে ছাললৈকে গোটেইবোৰ খাই দিয়ে তেনেকুৱা ধৰণেই থাকে আৰু আমি যিবোৰ ছাগলী মানুহক দিওঁ সেইকাৰণে য'তে যাওক সি তাতে খুব সুন্দৰকৈ থাকিব পাৰে কাৰণ আমি একে নেচাৰেলি ৰাখোঁ খাদ্যটোও এনেকুৱা যাতে আমাৰ সকলোৱে দিব পাৰে তো চেষ্টা এটা কৰিছোঁ চাওঁ মানুহখিনি যাতে আগবাঢ়ি যায় আৰু যিটো আপুনি ক'লে জানি বুজি কৰিব লাগে সেইটোও আমি সদায় কওঁ মানুহক মোৰ তাতে আজি চাওক ৰাতিপুৱা আজি ছানডে মই আছোঁ বুলি মোৰ তাতে আপোনাৰ 4 নম্বৰে একদম 7টা বজাৰ পৰা ফোন আহি আছে। আহিছে আপুনি দেখি আছে ফোনো আহি আছে ৰাস্তাত আছে কাৰণ ছাগলী কিনাতকৈ মানে শিকিবৰ কাৰণে বহুত মানুহ আহে আৰু এই ক্ষেত্ৰত মই আপোনাক ক'বলৈ পাই মানে উৎসাহিত হৈছোঁ যে ইয়াতে খুব সোনকালে ট্ৰেইনিং আৰম্ভ হৈ আছে যিটোৰ জৰিয়তে মানুহে সম্পূৰ্ণ মানে ব্যৱহাৰিক জ্ঞানখিনি পাব নিজৰ হাতৰে ছাগলী পালন কি ধৰণে কৰিব সেই বিষয়ে ৰিচেণ্টলি ট্ৰেইনিং আৰম্ভ হ'ব গৈ আছে আৰু খুব সুন্দৰভাৱে আমি সেইটো প্লেন কৰিছোঁ মই ভাবোঁ সেইখিনিত পাৰ্টিচিপেট কৰিলে মানুহখিনি যথেষ্ট উপকৃত হ'ব হয় তথাপিতো আপুনি আজি আহিলে ইমানখিনি সময় দিলে আৰু এইখিনি মন্তব্য দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি যি ধৰণে এতিয়া পৰলৈ আগবাঢ়িম বুলি নিজৰ মন মেলিছে মই ভাবোঁ আপোনালোকে অভিজ্ঞ মানুহখিনিয়ে কাম কৰিলে ইয়াতে আৰু যথেষ্টখিনি লাভৱান হ'ব তো আপোনালৈ শুভকামনা থাকিল আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ